তো হেল্ল' গাইছ। তো আজি মানে ভিডিঅ'টো মানে বনাম বুলি নাভাবিছিলোঁ, মানে তথাপি বনালোঁ। ফাৰ্মখনটো জানেই বনাই থকা হৈছে, আজিতো ইমান কাম নাই মানে, তো সেইকাৰণে ভাবিলোঁ আপোনালোকক মানে কথা এটা কৈ দিওঁ। তো এতিয়া যোনটো টাইম হৈছে ন, সেইটো টাইম হৈছে মানে এইটো টাইমত কুকুৰা চুকুৰাবোৰ বহুত বেমাৰ থাকে মানে। তো আপোনালোকে ভালকৈ ভেকচিনেট কৰিব। তো আৰু এই যদি কাৰোবাৰ পোৱালি দিয়া নাই ন, পোৱালি দিয়াৰ আগত ঠিকছে চূণ তুণ দি ধুনীয়াকৈ পূৰা হেৰি লগাই দিব। তেতিয়া হেৰি হ'ব মানে, এইবোৰ ইমান প্ৰব্লেম নিদিয়ে। তেতিয়া অলপ প্ৰব্লেম দিয়া চান্স থাকে মানে। এতিয়া এইটো টাইমততো আপোনালোকে B904 পূৰা স্প্ৰে' মাৰিব। যি স্প্ৰে নাথাকক মানে আপোনালোকে সেইটো স্প্ৰে মাৰিবই মানে। B904 মাৰিব আৰু কিবা কিবি ধেৰ যি মাৰিব। তো যি পায় মানে আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা দিয়ে ন, সেইবোৰ মাৰি দিব। তো আৰু ভেকচিনটো কোনটো ভেকচিন কয় আপোনালোকৰ কিছুমানে চাগে F1 F2 এনেকৈ কয়, কিন্তু আমি মানে সেনেকুৱা নকওঁ মানে। আমিতো ডাইৰেক্ট মানে ছিজন ৱাইজ বেলেগ বেলেগ ভেকচিন দিওঁ মানে। তো কি ভেকচিন দিম এবাৰতো ওলাই কেনে কৈ দিয়া হ'ব বাৰু। তো আপোনালোকে চাই ল'ব কি ভেকচিন দিম। তো সেইবোৰে। আৰু আমাৰ ঘৰতে মানে পূৰা বেমাৰ লাগি গৈছে মানে, এই লোকেল চিকেনবোৰ পূৰা বেমাৰ লাগি গৈছে। তো সেনেকুৱা যাতে ফাৰ্মত নহয়, এবাৰ যদি লাগি যায় নহয়, ৰাণীকেট চানিকেট যদি লাগি যায়, কেনেবাকৈ লাগিবলৈ হয় নহয়, বহুত দিগদাৰ আছে, প্ৰব্লেম হৈ যাব। তো সেইকাৰণে আপোনালোকে নালাগিবলৈ থাকক মানে। IB লাগিব, ৰাণীকেট লাগিব, কিবা কিবি ধেৰ লগা চান্স থাকে এইটো ছিজনত। তো আপোনালোকে ভালকৈ পূৰা মানে লাগি কামবোৰ কৰি থাকক। তেতিয়া নহয় স্প্ৰে মাৰিব, আৰু দিয়াৰ আগত বাৰ্ণ মাৰিব। ফাৰ্মখন পোৱালি যেতিয়া দিব নহয়, তাৰ আগত পূৰা বাৰ্ণ মাৰিব আৰু ডেইলি স্প্ৰে কৰি দিব। আৰু ছাইডটো মানে চাৰি ৰাউণ্ডটো ডেইলি স্প্ৰে মাৰি দিব। আৰু এনেকৈতো মাৰি থাকিব, এসপ্তাহত 2 দিনকৈ মাৰি থাকিব। পোৱালি যেতিয়া ডাঙৰ হৈ যাব ন, তেতিয়াতো ধুনীয়াকৈ মাৰিব পাৰিব। এইটো টাইমেই বহুত বেয়া আচলতে, গৰম আৰু ঠাণ্ডাৰ মাজত পৰে ন। মুৰ্গীবোৰ টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিব লাগিব। দিনত গৰম হ'ব, ৰাতি ঠাণ্ডা হ'ব। সেইবোৰ নিজে মিলাই মানে ধুনীয়াকৈ কামবোৰ কৰিব লাগিব। তো সেইকাৰণে আৰু সেইটো কথাই ক'ম বুলি ভাবিলোঁ আজি। তো বেলেগ একোতো ক'ব নোৱাৰোঁ, কেলৈ কামটো লাগি আছোঁ ন। আপোনালোকে দেখিছে এইবোৰ এয়া মাটি পানী তাত দিছোঁ। তো এনেকৈ এইবোৰতো চলি থাকিব আৰু কাম লাহেকৈ। আৰু কি ক'ব পাৰি, তো ইমানেই ক'ম। তো আপোনালোকে ভালকৈ লাগি থাকক। আৰু কি আছে মানে ফাৰ্মখন এবাৰ দেখাই দিছোঁ ৰ'ব। ফিডৰ টিংকবোৰ ধোৱা হৈছে, মানে তাত ধুই থকা হৈছে। এখন ফাৰ্মখন চূণ তুণ লেপি ধুনীয়াকৈ এইটো চাইড অলপ খুলি দিয়া হৈছে। পূৰা 3 দিন বন্ধ কৰি দিয়া হ'ল চূণত। এতিয়া লাষ্ট B904 স্প্ৰে মাৰিব লাগে, তাৰপিছত হ'ল 1 তাৰিখৰ পৰা পোৱালি লৈ ল'ম। আজি হৈ গ'ল 30 তাৰিখ, 1 তাৰিখে বিন্দাছ ধুনীয়াকৈ পোৱালি লৈ ল'ব পাৰি। চাওঁ এবাৰ পোৱালি কিমান দিব। 1000 মানটো হৈ যাব এখন। তো সিমানে ডেইলি ভিডিঅ' দি থাকিম বাৰু, কিমান আহিব। তো ভিডিঅ'টো ইমানতে থ'ম। বাই, টাটা। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা হা।